আৰু বৰ্তমান আছে এই নামটোতে এটা ৰহস্য লুকাই এখন নতুন নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ মানে বহুত বেলেগ ধৰণৰ, কাৰণ অলপ আগতে এটা দাদাই মানে ষ্টেটাছ দিছিলে, ইউটিউবৰে হয়, দাদা চিনাকি, ইউটিউবতে চিনাকি লগো পাইছোঁ ৰিয়েলি। তো এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলে, মানে ভাল লাগিছে আৰু বহুত। কথাটো হৈছে এনেকুৱা, আফ্ৰিকান ভালুক যিটো ইউটিউব চেনেল আছে আপোনালোকে গম পায়, চবেই চিনি পায় তেওঁলোকক। তেওঁ মানে যিখন তেওঁৰ 1 লাখ ছাবস্ক্ৰাইবাৰৰ যিখন চিলভাৰ প্লে বুটন হয়, যিখন ইউটিউবৰ পৰা আহে, বহুতে নাপায়, বহুত কষ্ট কৰি পায়। তো সেই যিখন চিলভাৰ প্লে বুটন আছে, তেওঁৰ সেই প্লে বুটনখনত এটা নাম লিখিছে। তেওঁ সেই প্লে বুটনখন এজন আমাৰ অসমীয়া অভিনেতাৰ নামত মানে সেই প্লে বুটনখন পূৰা উচৰ্গা কৰি দি দিছে। তেওঁৰ কষ্টৰ যিখন মানে ইমান বছৰ 1.5-2 বছৰৰ কষ্টত ইউটিউব কৰি কিনে যিখন প্লে বুটন পাইছিলে, সেই প্লে বুটনখন উচৰ্গা কৰি দিছে। এইটো মানে শুনি বহুত ভাল লাগিছে, কাৰণ মানে ভাবা নাছিলোঁ এনেকুৱা আমাৰ অসমতো এনেকুৱা ইউটিউবাৰ আছে যিয়ে কষ্টৰ যিটো ফল, যিটো নামটো যিটো নিজৰ নাম ল'ব লাগে, বেলেগৰ নামত মানে পুৰা ট'টেলি উচৰ্গা কৰি দিছে। তো এইটো কাৰণে মই আজি ভিডিঅ'টো বনাব লগা হ'ল, কাৰণ বহুত ভাল লাগিছে। যদি আপোনালোকে চাই আছে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে, এনেকুৱা আমাৰ অসমত ইউটিউবাৰ বা অসমৰ বাহিৰত এনেকুৱা ইউটিউবাৰ মানে বহুত কম আছে। ইউটিউবাৰ এনেকুৱা যিয়ে কষ্টৰ যিটো ফল সেইটো বেলেগৰ নামত উচৰ্গা কৰে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাওক, অলপ প্ৰথমে আপোনালোকক ক্লিপটো দেখাইছোঁ। সেই প্লে বুটনখন যিজন 1 লাখ ছাবস্ক্ৰাইবাৰৰ চিলভাৰ প্লে বুটন ইউটিউবে দিয়ে, তো সেই প্লে বুটনখন কাৰ নামত উচৰ্গা কৰিছে, তো আপোনালোকে চাব। এই ভিডিঅ'টো মই অলপ ক্লিপটো দেখাইছোঁ। তো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিটো আফ্ৰিকান ভালুক আছে তেওঁলোকৰ তাতেও যায়, তেওঁলোকে গম পায় যে আমি কিমান দূৰৰ পৰা কিমান ভাল লাগিছে। তো সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰে। তো আপোনালোকে চাওক, এইটো মই দেখাই আছোঁ আপোনালোকক সেই ভিডিঅ'টো কি হয়, আৰু তেওঁলোকৰ ইউটিউব চেনেলত অলৰেডি আপলোড হৈছে। তেনেকৈ মই গম পাইছোঁ। আপোনালোকে চাওক, মোৰ ফালৰ পৰা আপোনালোকে চাওক কাৰ নামত তেওঁ এই 1 লাখৰ প্লে বুটনখন উচৰ্গা কৰিব। এৰা আগৰ আনবক্সিংটো বেলেগ, এটা আগত আছিল। তো এইটো আমাৰ ফাৰ্ষ্ট মানে আগতটো ভাৰ্গৱে কৰি লৈ আছিল নলবাৰীতে। শাক হৈছে না নুখিলে নখ নাই নেকি? তোৰ মাপি নেকি খুলি আমাৰ চেফটিৰ কাৰণে দে। আৰু এখন ইউটিউবৰ পৰা মানে দিছে চাক, আৰু এখন কি চব লাগবে। আমি লাগা বস্তু গিলা ডাঙৰ বস্তু আমি জানো। সেইটো চাম 1 লাখ ছাবস্ক্ৰাইবাৰ, 1 লাখ ছাবস্ক্ৰাইবাৰৰ কাৰণে এখন আমাক দিছি। আৰু বৰ্তমান আছে এই নামটোতে এটা ৰহস্য লুকাই। এখন নতুনকে দিয়া আছে, কি চাও, ৰেকগনাইজ ইউৰ টিম, মানে এখনৰ পৰা যাতে হানি পাওঁ আমি। আৰু এইটো কি দিছি, কাপোৰ খাব দিম দে আমাৰ এনে থৈ দিছো, এনে উৰি যাব। মই লৈ আছো দে। তো ডাঙৰ কথাটো হৈছে, মেইন কথাটো হৈছে, আপোনালোকে ভাবছে চাগে এটা আফ্ৰিকান ভালুকৰ নামটো লেখাই আছে। এটা আমাৰ ইউটিউব চেনেল, ইয়াত আপোনালোকে দেখা পাইছে, ভালকৈ চাই লওক। কিশোৰ দাসৰ সোঁৱৰণত। তো মেইন কথা আছিল, যেতিয়া আমি মানে এখন এপ্লাই কৰি আছিলোঁ, তেতিয়া কিশোৰ দাস যাৰ মানে যাৰ অৱসান হৈছিল, তো আমাৰ ভাল ফ্ৰেণ্ড আছিল নিপু আৰু মোৰ। আমাৰ ঘৰৰ লগতো ভাল আমাৰ এটা টাৰ্মছ আছিল তেখেতৰ লগত। আৰু তেখেতে মানে যিটো কম বয়সতে ধৰক আমাৰ সাংস্কৃতিক জগতক লৈও বহুত কাম কৰিছে, আৰু অৰিহণা মানে গোটেইখিনি দি নাযোৱাকৈ তেখেত ঢুকাল। তো সেইখন আমি তেখেতৰ নামত লগাই লৈছোঁ বস্তুটো, কিশোৰ দাসৰ সোঁৱৰণত। আৰু এখন আমি মানে কিশোৰ দাসৰ পৰিয়ালক মানে আমি আমাৰ তৰফৰ পৰা, আৰু তেখেতে মানে সাংস্কৃতিক জগতৰ কাৰণে বহুত কাম কৰিছিল না, সেইকাৰণে এখন আমি তেওঁৰ ফেমিলিক দিম বুলি ভাবিছো। আৰু কি জানে, এইটো এটা বহুত বহুত মনত পৰে মাজে মাজে। মানে মোৰ প্ৰত্যেকে মাজে মাজে ফোন কৰি আছিল, বেতাল কি খবৰ, বেতাল কেনেকুৱা কাম চলি আছে। মানে আমাৰ এৰে মানুহ আছিল, ল'ৰাৰে মানুহ। মানে গাইজ, এই মানে প্লে বটনখনত বহুতে কিছুমান ফানি ৱেট লিখিও আনি কেনে আনবক্সিং কৰে। সেইটো বাৰু সকলোৰে নিজৰ নিজৰ কথা, কিন্তু আমাৰ মতে কি এইটো বহুত এটা কষ্টৰ ফলত পোৱা যায়। 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাটো অলপ মানে কি আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু যিহেতু আমাৰ এখন আছে ওলাইছে, আমাৰ এখন দিব বাৰু, এখন আমি তেখেতক দি দিম, আৰু তেখেতৰ ঘৰৰ মানুহক দি দিম। কাৰণ আমিও বিচাৰো যি তেখেতৰ কাৰণে ধৰক কোনো ইমান ডাঙৰ এটা একো কৰা নাই, কিবা আমি ভাবো যে আমাৰ এইটো আমাৰ কাৰণেতো ডাঙৰ, কাৰণ এইখন বস্তু আমাৰ কাৰণে ডাঙৰ। আৰু এই বস্তুখন যদি আমি তেখেতক মানে তেখেতৰ ফেমিলিক
দি দিওঁ তেতিয়াহ'লে কি আমাৰ মনটো বহুত শান্তি পাব। আৰু মেইন কথা আমি এটা আমাৰ কোনো ধৰণৰ নাম লেখা নাই, আমাৰ নাম চাম নাই আকৌ আমি মানে নামটো দিব খোজা নাই আৰু জাষ্ট কিছু ফোন বুলি লেখাই আছে আৰু তলত লেখা আছে 1 লাখ ছাবস্ক্ৰাইবাৰ হওক 1 লাখ ছাবস্ক্ৰাইবাৰ গমেই পায় যাৰ প্লে বটন আছে শুনি গমেই পায়। তো এখন আমি এতিয়া আজি দিব নাযাওঁ কাৰণ যিটো আমাৰ মানে লগত কিছু দালত বহুত ভাল আছিলে আমাৰ, কিন্তু আমাৰ এজন লগৰ ল'ৰা কিছু দালৰ ঘৰৰ ফেমিলিৰ লগতো বহুত ভাল। তো সি আহিলক, সি বাহিৰত আছে, সি আহিলে আমি 22 তাৰিখ মানে যাম আৰু যাওঁ বুলি আপোনালোক দেখাওঁ একদম এইটো ভিডিঅ' আপোনালোকক দেখাম। তো এইটো ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ আপোনাক কমেণ্ট কৰি জনাব, কিবা ভুলো হ'ব পাৰে কাৰণ মানে গম নাপাওঁ আৰু নিজে পোৱা বস্তু এটা বেলেগক দিয়াটো ভুল না ভাল মই গম নাপাওঁ, কিন্তু আপোনাক কমেণ্ট কৰি জনাব আৰু কি মানে কি নিজৰ মাইণ্ডত যোনখিনি আছিল সেইখিনি হিচাপতে আমি কৰিছোঁ। বাকী আপোনালোক কমেণ্ট কৰিব, বাকী মোৰ বোধি বা ইয়াৰ বোধৰিটো ভাল কাম কৰিছোঁ আপোনালোক কমেণ্ট কৰি জনাব। আৰু দাদা যদি পৰা চাই আছে দাদা উই লাভ ইউ। লাভ ইউ। এখন আপোনালোকে